সকলোৰে ভালনে? আজি মই এফালে ফুৰিবলৈ গৈ আছোঁ, তো ভাবিলোঁ আপোনালোককো লগতে লৈ যাওঁ। ব'লকচোন কেনেকুৱা হয় চাওঁ আৰু কি দেখোঁ আপোনালোকো মোৰ লগত চাই থাকক। আজি মই বহুত এক্সাইটেড হৈ আছোঁ, বহুত দিনৰ পৰা আশা আছিল যাবলৈ, চ' আজি ৰেডি হৈছোঁ যাবলৈ। চ' আপোনালোককো দেখাই যাওঁ। এইফালে চাওকচোন বেকগ্ৰাউণ্ডটো ইমান ধুনীয়া। ফাইনেলি আমি পালোহি। চাওকচোন ইমান ওখ পাহাৰ। গৰু এইখন জুৰি হয়। এতিয়া আমি এই জুৰিৰ পানীৰ মাজে মাজে আগবাঢ়ি গৈ থাকিব লাগিব। আমি বাইক স্কুটিবিলাক ইয়াতে পাৰ্কিং কৰিছোঁ। যদি আপোনালোক আহে তেতিয়াহ'লে স্কুটি হওক, বাইক হওক বা চাইকেল হওক ইয়াতে পাৰ্কিং কৰিব লাগিব, ভিতৰলৈ নিব নোৱাৰিব। দুইটা চাইডে পাহাৰৰ মাজে মাজে জুৰিখন আছে। জুৰিখন বহুত খলা বমা পাথৰ আছে, তাৰে মাজে মাজে পানীও গৈ আছে। ইয়াত যাবলৈ অলপ অসুবিধা হয়। সৰু ল'ৰা ছোৱালী আনিব নোৱাৰিব, ইহঁতি উঠা মেলা কৰিবলৈ অলপ কষ্ট পাব আৰু লগতে আপুনিও উঠা নমা কৰিবলৈ কষ্ট হ'ব। চ' অলপ ভাল বস্তু দেখিব হ'লে মানে কষ্ট কৰিবই লাগিব, নে কি কয়? শিলটো খাপ কাটি থোৱা আছে উঠিবলৈ, কিন্তু মোৰ কাৰণে উঠিবলৈ অলপ জটিল হৈছে। জেগা আছে, নেচাৰেল পৰিৱেশ আছে, মই আজিয়ে গম পাইছোঁ। মানুহখিনি যে হাত ভৰি ধোৱা দেখা পাইছোঁ, সেই তাতে পানীখিনি ষ্টক হৈ আছে। সেই পানীখিনি আহি এই ঘৰটোতে ফিল্টাৰ হৈ মেলি আপোনাৰ পাইপেদি গৈ গাঁৱৰ ৰাইজক বিলাই দিয়া হয়। চাওকচোন ইমান ধুনীয়া। এইফালে আৰু আছে, খালি যাব নোৱাৰি, এইখিনি 10 যেন লাগিছে। যাব পাৰি বাৰু বাঁহকেইডালৰ, কিন্তু বহুত ৰিক্সৰ কথা আছে। এনেকুৱা লাগিছে যেন বহুত সন্ধিয়াই হ'ব পুৰা আন্ধাৰ হৈ গৈছে। এতিয়া মই কেনেকৈ নামিম? আগে নামি লওঁ, তাৰপিছত আকৌ দেখাই আছোঁ। আগত দুটা ৱাটাৰফলছ আছে, আমি সেই ৱাটাৰফলছকেইটা চাবলৈ গৈ আছোঁ। পাথৰেদি নামি যাবলগীয়া হৈছে, চ' এজনকৈ পাৰ হৈ গৈছোঁ লাহে লাহে। ইয়াৰ ওপৰত বোলে আৰু এটা জলপ্ৰপাত আছে, সেইটো
চাবলৈ মন গৈছিলে, কিন্তু ইয়াত নামিবলৈ বহুত দিগদাৰ হ'ব, নালাগে বুলি কৈছে। আৰু সময়টো বহুত শ্বৰ্ট হৈ আহিছে, সেইটো কাৰণে যাব নোৱাৰিম চাগে। যাবলৈতো বহুত ইচ্ছা আছিলে, কিন্তু যাব নোৱাৰিম। ওপৰত যে ফিল্টাৰ কৰা পানীখিনি দেখি আহিছিলোঁ, সেই পানীখিনি এই পাইপডালৰ যোগেদিয়ে গাঁৱৰ ৰাইজক বিলাই দিয়া হয়। ভিডিঅ'টোত দেখোঁতে পাহাৰটো অলপ চাপৰ লাগিছে, কিন্তু এনেকৈ পাহাৰটো আচলতে বহুত ওখ, পূৰা ষ্ট্ৰেইট, মানে উঠি যাবলৈ বহুত কষ্ট। সেইকাৰণে মই বগাই বগাই এনেকৈ গৈছোঁ। ভাগৰ লাগিছে বহুত, উপাই গৈছোগৈ। ইয়াত বোলে ওপৰত যে মই কৈছিলোঁ আৰু এটা ফলছ আছে বুলি, সেইটোকে চাবলৈ যাওঁ, সেইকাৰণে আহিছোঁ। আপোনালোককো দেখাওঁ। আন্ধাৰ হৈ গৈছে, মানে আন্ধাৰ হোৱা নাই, গছে আন্ধাৰ কৰি দিছে। ব'লক গৈ থাকোঁ। এইটো তলত থকাটো এইটো সৰু ৱাটাৰফল হয়, আৰু যিটো ওপৰত আছে সেইটো অলপ ডাঙৰ হয় ইয়াতকৈ। এতিয়া বৰষুণ দিয়া নাই, সেইকাৰণে পানীটো অলপ কমকৈ পৰিছে। যেতিয়া বৰষুণ দিয়ে পূৰা বাৰিষা হয়, তেতিয়া পানীটো আৰু ডাঙৰকৈ আহে মানে, আৰু বহুত ধুনীয়া লাগে, ঝৰঝৰকৈ আহে, বহুত ধুনীয়া লাগে তেতিয়া দেখিবলৈ। বহুত ভাল লাগিলে আহি, বহুত কষ্ট কৰি আহিছোঁ। এতিয়া নামিবলৈ আছেই, নামিম কেনেকৈ তাকে চিন্তা কৰিছোঁ। কি হ'ব, কেনেকৈ নামিম, চুঁচৰি নামিব লাগিব চাগে। আহোঁতেও চুঁচৰি আহিলোঁ। যিয়ে নহওক, আহি খুব ভাল লাগিলে। মই এনেকুৱা জেগা খুব বেছি ভাল পাওঁ, আৰু প্ৰথমবাৰ আহিছোঁ জীৱনত। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। আকাশখন নেদেখি, অকণহে দেখি। ঠিক আছে, এডোখৰ মই গৈ লওঁ, আকৌ দেখাই আছোঁ। এডোখৰ বহুত ডেঞ্জাৰ হয়, দেখিছেনে কেনেকৈ আহিব লাগে। মানুহজন নাহিলেই, ওপৰত উঠিবলৈ ভয়ে খালে। ৱাটাৰফলছটো দেখাইছিলোঁ, তো ইয়াৰ পৰাই পানীখিনি গৈছে। পানীখিনি গৈ সেইটো এইখিনি চব পাথৰ হয়, এই পাথৰৰ পৰা পানীখিনি তাত পৰিছেগৈ। এইটো মানে সৰু ৱাটাৰফলছ, আৰু যিটো আপোনাক দেখাইলোঁ সেইটো ডাঙৰ। সেইটো সেইকেইজন সেই তাতে আছে। তো গৈ থাকিবলৈ ওলাইছোঁ। এইখিনি আমাৰ গোটেইখিনি ভাইটি। হেল্ল' গাইজ, মই লোকেল মানুহ মানে ইয়ালৈ ফুৰাবলৈ লৈ আহিছোঁ ধুনীয়াকৈ। গোটেই তিতাবৰৰ মানুহবোৰ ইয়াত আহিছে, আলহী লৈ আহিছোঁ আৰু ফুৰাবলৈ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইকটো কৰিব দেই, লাইক। মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত মোৰ চেনেলটো দিটো আছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। চিয়'ৰ নিশ্চয় কৰিব। থেংক ইউ ছ' মাছ মোক লৈ অনাৰ বাবে। এজন ভাইটি, কি নাম তোমাৰ? কৈ দিয়া, ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া। দেখিছা, ই নকয় বোলে। এইটো মোৰ প্ৰতিদেৱে ক'বলৈ লাজ কৰে। ঠিক আছে, আমি এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। বাই বাই। বাই বাই নাই কোৱা, ৰ'ব আৰু দেখাবলৈ আছে। তলত ঘূৰি যাবলগীয়া হৈছে। আমাৰ ভাইটিকেইটা পাছে আহি আছে। নাগালেণ্ড বৰ্ডাৰ হয় এডোখৰ, বান্দৰচলিহা বুলি কয়। বান্দৰচলিহা পাহাৰ, গোটেইখন পাহাৰে আৱৰি আছে। তাৰ মাজে মাজে এইটো জুৰি, আমি জুৰিয়ে দি গৈ আছিলোঁ। আৰু
আৰু জলপ্ৰপাতকেইটা দেখিলে, দুটা জলপ্ৰপাত দেখিলোঁ, আপোনালোককো দেখালোঁ। কেতিয়াবা যদি আহিব পাৰে, বহুত ধুনীয়া জেগা, খালি সময় আহিব, অলপ সোনকালে আহিব। কিন্তু অলপ মানে যেতিয়া ৰ'দ চ'দ দি থাকে তেতিয়া আহিব। গোটেইখন গছ বননিৰে ভৰা, সেইটো কাৰণে আন্ধাৰ দেখি ভিতৰত এনেকুৱা লাগিছিল যেন আন্ধাৰে হৈছে। দেখিছেনে বাৰু কেনেকুৱা? বাইক চাইক লৈ আহিব, তেতিয়া ভাল। গাড়ী চাড়ী আনিলে মানে সোমাব নোৱাৰিব ইয়াত। আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। বহুত ভাল লাগিলে আহি। গোটেইখন চাওকচোন, ইমান ধুনীয়া পাহাৰটো। মই যে এনেকুৱা লাগিছে যে ইয়াতে থাকিম গোটেইখন দিন। আপোনালোকে যদি আহিব পাৰে ইয়াত। এইটো বান্দৰচলিহা তিতাবৰ, যোৰহাট তিতাবৰ বান্দৰচলিহা পাহাৰ হয়। আৰু ইয়াৰ মাজে মাজে এখন জুৰি আৰু দুটা ৱাটাৰফলছ আছে, এটা সৰু এটা ডাঙৰ। বহুত ধুনীয়া লাগিলে। অলপ কষ্ট হয় যাবলৈ, কিন্তু যদি মনত জোচ থাকে তেতিয়াহ'লে যেনেকৈ তেনেকৈ হ'লেও বগাই মেলি যাব পাৰিব। মোৰ আঁঠুৰ বিষ, তথাপিতো আজি মোৰ বেমাৰ চেমাৰ চব ভাল হৈ গ'ল। ৰাতিপুৱা মোৰ দাঁতৰ বিষত থাকিব পৰা নাই, এতিয়া মোৰ চব বেমাৰ চেমাৰ চব ভাল হৈ গ'ল। মানে ইমানেই ভাল লাগিছে। মই এনেও পাহাৰ ভৈয়াম এনেও বেছি ভাল পাওঁ। চ' আহি পেলাই মোৰ এটা বেলেগ এটা জোচ আহি গ'ল, মানে ইমানেই বেছি ভাল লাগিছে। ত' বাই বাই এতিয়া। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব দেই।